হেমচন্দ্ৰ শইকীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আমি যাব ওলাইছোঁ চেঁচা, আৰু এয়া পৰি আৰু লিজা ওলাই ৰেডি হৈ গ'ল। ফাইনেলি আমি এতিয়া যাব ওলাইছোঁ। বতৰটো ইমান ভাল নহয়, অলপ অলপ মাজে মাজে বৰষুণ আহি আছে, আৰু কিবা এটা কৰি যাব লাগিব। এতিয়া আমি পাই গ'লোহি শ্বহীদ বেদীৰ ওচৰ। আমাৰ এইখন শ্বহীদ বেদী বুলি কয়, তিনিআলিটো। বাবাই ছোৱালীক লৈ গৈ আছে, আৰু এইটো আমাৰ ভলেও আমাক আগবঢ়াবলৈ আহিছে গাড়ীত উঠাবলৈ। ফাইনেলি ৰাস্তাত পালোহি, ইয়াতে গাড়ীত উঠি যাব লাগিব। গাড়ী পাই গ'লোঁ, মেক্সিমামখনত আহিছোঁ। আমি হাৱাজান চেক গেট হৈও যাব পাৰি। হাৱাজান চেক গেট হৈ নগৈ আমি ঢলপুৰ হৈ যাম, যিহেতু কলিয়ামাৰীত এতিয়া বহুত পানী বাঢ়ি আছে, সেইটো কাৰণে কলিয়ামাৰীদি যাব নোৱাৰি, তো ঢলপুৰ হৈ যাম। এতিয়া আমি আহি হাৱাজান চেণ্টাৰ পাইছোঁহি। আমি আহি পাই গ'লোঁ এতিয়া হাৱাজান চেণ্টাৰ। এইখনে হৈছে হাৱাজান চেণ্টাৰ। যিহেতু গাড়ীৰ ভিতৰত বহি আছোঁ, সেইকাৰণে ভালকৈ দেখাব পৰা নাই, তথাপিও এনেকৈ দেখাইছোঁ। এইখনকে হাৱাজান চেণ্টাৰ এইখনকে কয়। এতিয়া আমি পাম চেক গেট। আমি চেক গেটেতো সোমাব পাৰিলোঁ হয়, কিন্তু খলিহমাৰী ৰাস্তাৰ ওপৰতে পানী বাগৰি আছে বুলি কোৱাৰ কাৰণে সিফালেদি পাৰ হ'ব পৰা নাই। আৰু আমাৰ লিজা পূৰা টোপনি, গাড়ীৰ ভিতৰতে টোপনি গ'ল তাই। এইটো আগৰ ৰাস্তাটো দি এইটো দি সোমাই যাব পাৰি, চেম শিমলুগুৰিতে ওলাবগৈ, কিন্তু সেইফালেদি এতিয়া যাব নোৱাৰোঁ। এতিয়া আমি ঢলপুৰ হৈ যামগৈ, আৰু এইফালে পূৰা পানী, পূৰা সাগৰ নিচিনা হৈ আছে পানীয়ে, যিহেতু এসপ্তাহ ধৰি কণ্টিনিউ বৰষুণ দিয়ে আছে। গতিকে পানী চবফালে পানী হৈ গৈছে। এতিয়া আহি ঢলপুৰ চেণ্টাৰ পাইছোঁহি। ঢলপুৰ চেণ্টাৰ, আৰু ইয়াতে আমি গাড়ীৰ পৰা নামিম। এইখনতে নামি এতিয়া এইটো চাইডে যাব লাগিব, ফালেদি সোমাই যাব লাগিব, আকৌ বেলেগ গাড়ীত উঠিবগৈ লাগিব। ঢলপুৰ ট্ৰেফিক পইণ্টত নামিলোঁ, আকৌ গাড়ীত উঠি আহিছোঁ। এইবাৰ যেনিয়ে চোৱা যে চবফালে পানী পূৰা পানী। এইবাৰ সকলোৰে অৱস্থা অসমত বেয়া কৰি দিছে, যেনিয়ে চাব তেনিয়ে পানীয়ে দেখি বহি পালেগৈ। আমি আহি পাই গ'লোঁ শিমলুগুৰি ট্ৰেফিক পইণ্ট। এইখনতে আমি আহিছিলোঁ, আমি এই ৰাস্তাটো দি আহিছিলোঁ, আৰু এতিয়া আমি সন্মুখৰ ৰাস্তাটো দি যাব লাগিব। এইফালেদি আমি যাম, এতিয়া এইটো ৰাস্তা দিয়ে যাম। এইটো ৰাস্তা দি যাবলৈ গাড়ী বৰকৈ নচলে, আমি গাড়ীত আহি আছোঁ। বেছি দূৰ নাই আৰু পাইছোঁহি, আৰু এইফালৰ ভিউজটো চব কি মজা জেগা, আহি বহুত ভাল লাগে এইফালে। আমি আহি পাই গ'লোঁ চেঁচা তিনিআলি।
এইফালে এটা চাইডেৰে আপোনাৰ দুপাং যাব পাৰি আৰু এইটো চাইডেৰে তললৈ নামি গ'লে চেঁচা নদী। আমি এতিয়া এইফালেদি তললৈ নামি যাম। এইফালৰ পৰা নামি অকণমান গ'লে এখন চেঁচা নদী। ইয়াৰ পৰা চেঁচা পাহাৰখন চাবলৈ বহুত ধুনীয়া লাগে। চাওক কি সুন্দৰ লাগিছে। এইখনেই হ'ল চেঁচা নদী আৰু আমি আহি ফাইনেলি চেঁচা নদী পাই গ'লোহি। এইখন চেঁচা নদী আৰু এইফালে দেখা পোৱা এই পাহাৰটো চেঁচা পাহাৰ। লগত মাইনাদা আহিছে, মাইনাদা আগত গৈ আছে। আমি অলপ আছে নদীত, হ'লেও কম। যিমান পানী থাকিব লাগে সিমান পানী নাই, কম আছে বাৰু। আমি খোজকাঢ়ি পাৰ হৈ যাব পাৰিম, কোনো কথা নাই। আমাৰ সুন্দৰ জেগা এইটো। সৰু কুটিলেখীয়া এটা আছে, সেইটো আমি পাৰ হ'ব লাগিব। পাৰ হৈ আপোনালোকক ভিতৰৰ দৃশ্যখিনি দেখাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ভালদৰে। ইয়াত আগতে আহিছোঁ কেইবাবাৰ মই পিকনিক খাবৰ কাৰণে। জানুৱাৰী টাইমততো ইয়াত আপোনাৰ ৰখিবলৈ জেগা নাইকিয়া হয় পিকনিক পাৰ্টিৰ পৰা। আপোনাৰ গাড়ী বাইক চব লৈ পাৰ হ'ব পাৰে ইয়াত। এতিয়া পানী অকণমান বেছি আছে, কিন্তু বহুত সুন্দৰ জেগা হয়। আৰু লগতে এইখন পাহাৰখন আছে, আপোনালোকে পাছফালে দেখিছে পাহাৰখন, লগতে নদীৰ লগতে পাহাৰখনো আছে। মোৰ পাছফালে দেখি থকা এইখন হৈছে চেঁচা পাহাৰ আৰু নদীখনৰ একেবাৰে লগতে লাগি আছে, আৰু সেইটো কাৰণে নদীখনৰ শোভা বেছি বাঢ়িছে। চাওক কিমান সুন্দৰ জেগা, একবাৰ আহিলে যাবলৈ মন নাযাব এনেকুৱা জেগা। আৰু থাম্বনেইলত দেখা পাইছিলে এটা অঘটন হ'ল বুলি। অঘটনটো হ'ল যে ভিতৰৰ যোনখিনি ভিডিঅ' শ্বুট কৰিছিলোঁ, আনলাকিলি সেইখিনি ডিলিট হৈ গ'ল। ভিতৰৰ ভিডিঅ'খিনি আপোনালোকক দেখাব নোৱাৰিম, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা কৰিছোঁ। যিহেতু কম্পিউটাৰত ভৰোৱা কপি, মোবাইলৰ পৰা কপি কৰিছিলোঁ আৰু সেইখিনি আপোনাৰ আনছাপৰ্টেড হৈ গ'ল ভাইৰাছৰ কাৰণে। যাতে আগলৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।